তাৰ লগত যাম বুলি কৈছো যেতিয়া যামেই নাযাবিও মই বহুত ভাবিছো তোৰ কাৰণে সি মোক ধৰি অনা নাই মই তাৰ লগত নিজেই আহিছো নিশাৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাক ৰখাই ট্ৰাকৰ চালকজনক ওপৰজোপৰি প্ৰহাৰ কৰিছে কেইবাজনো যুৱকে ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ডকাইতি কৰাৰ সন্দেহত খবৰ দিয়ে আৰক্ষীক ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ট্ৰাকৰ পৰা উদ্ধাৰ কৰিলে ট্ৰাকৰ চালকসহ এগৰাকী বিবাহিত মহিলাক ইয়াৰ পাছতে পোহৰলৈ আহিল আচল ঘটনা বোকাখাট ৰজাবাৰীৰ এই ব্যক্তিজনৰ পত্নী এইগৰাকী মহিলা নিজৰ চালক স্বামীক এৰি আন এজন চালকৰ সৈতে পলাই আহিছিল ঘৰৰ পৰা স্বামীয়ে পত্নীক পলুৱাই অনা ট্ৰাকখনৰ পিছা কৰি অৱশেষত বোকাখাটত আগস্তি ধৰে ট্ৰাকখন আৰু চালকক মাৰধৰ কৰে দুৰ্ভগীয়া স্বামীৰ মতে তেওঁৰ পত্নীয়ে ৬০,০০০ টকা লৈ পলায়ন কৰিছে কিন্তু এই অভিযোগ খণ্ডন কৰিছে পত্নীয়ে আজি পইচা ৬০,০০০ টকালৈ পলাই দিছে মই গোটেই দিনটো বিচাৰি আছো নুমলীগড় আৰু মানে তাই ভাবুকি আমি গাড়ীখন দেখি পাই অভাৰটেক কৰি আমি ৰখাব যে আমাক খুন্দিয়াই দিব লাগে খুন্দিয়াই দিবলৈ আহোঁতে তেতিয়া নামি গৈ দৰ্জাটো খোলোতে এইজনী আপোনাৰ পত্নী মোৰ মাইকী নিজৰ মাইকী এজনী মোৰ নিজৰ মতা আহিছে তাৰ লগত যে মোক যে গোটেই ভাইৰেল কৰি দিলে হুলে বুলি পেলাই তাৰ পাছতো পত্নীৰ প্ৰতি থকা মৰম পাহৰিব নোৱাৰি বেচেৰা স্বামীয়ে ক'লে মইনা তই আনলে নাযাবি মোৰ মুখাগ্নি কৰিবলৈও তয়ে আছ মোক কোনো নাই মোৰ মুখাগ্নি কৰিবলৈ উলিয়াই দিব লৈছিলে ন মানে আমি তাহাঁতে চিগনেল দি দিয়াই বোকাঘাট টাউন আগৰ পৰা যে চিগনেল দি আহিছো আহোঁতে এই দুজন মানে চাই আছে এইখিনি দাদা দুজন মানে চাই আছে আমি এই তাই শুই আছে আৰু এটা এনেকে ইফালে পত্নী নাচুৰ বান্দা বদনাম হলো যেতিয়া তালৈ মই যামেই এই এক ফুল দো মালি কাহিনীয়ে নিশা বোকাখাটৰ প্ৰত্যক্ষদৰ্শী ৰাইজৰ মাজত যথেষ্ট আমোদ দিয়ে